কেপিটেল সিটিত হয় আজিৰ দিনটো আমি যথেষ্ট গৌৰৱান্বিত আজি বড'ফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ 35ম মৃত্যু তিথি আৰু আজিৰ দিনতে 1990 1 মে তাৰিখে বড'ফা স্বৰ্গবাসী হৈছে আৰু বড'ফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ আজি এই মৃত্যুদিন দেশৰ ৰাজধানী নতুন দিল্লীত এটা মহান কাৰ্য হ'বলৈ গৈ আৰু এই মহান কাৰ্যৰ যোগেদি দেশৰ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই নতুন দিল্লী স্থিত কৈলাশ কলনীৰ এই যে ৰোড সেই স্থানটো পুনৰ নামাকৰণ কৰি পেলাই কৈলাশ বড'ফা উপেন্দ্ৰনাথ ব্ৰহ্ম মাৰ্গেৰে নামাকৰণ কৰি আৰু লগতে তেওঁৰ এটা প্ৰতিমা স্থাপন বা উন্মোচনৰ যোগেদি এটা ৰাজহুৱা সভা ইয়াত সম্বোধন কৰিব গৃহমন্ত্ৰী ডাঙৰীয়াই আৰু তেখেতক 2024 6 ডিচেম্বৰত আমি পাৰ্লিমেণ্ট হাউচত লগ ধৰিছিলোঁ স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ ইয়াৰ পিছত নিখিল বড়ো ছাত্ৰ সন্থা 57তম অধিৱেশনত দতমা কোকৰাঝাৰত যাই তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল প্ৰতিশ্ৰুতিমতে কাম আৰু গৃহমন্ত্ৰী ডাঙৰীয়া যি প্ৰতিশ্ৰুতি দিয়ে সেইটো সদায় তেওঁ প্ৰতিশ্ৰুতি ৰক্ষা কৰে আৰু তেওঁ একশ্যনৰ অৰিয়েণ্টেড ব্যক্তি বুলি আমি সকলোৱে শ্ৰদ্ধা জনাওঁ আৰু তাৰে আজি প্ৰতিফলন দেশৰ এই ৰাজধানীত অসমৰ পৰা সুযোগ্য সন্তান ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নামত নামাকৰণ কৰা হৈছিল এটা পথ যোনটো অসম ভৱনত ওচৰত আছে আজি দ্বিতীয়গৰাকী এজন সুযোগ্য সন্তান মহান ব্যক্তি উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত এই কৈলাশ কলনী পথটো নামাকৰণ কৰা হ'ব সেইটো আমাৰ গৌৰৱৰ বিষয় আৰু বড'ফা উপেন্দ্ৰনাথ ব্ৰহ্মই সদায় পিছপৰা শোষিত বঞ্চিত এই বড়ো জনগোষ্ঠীক আৰু আন আন জাতি জনগোষ্ঠী যিসকলে বঞ্চিত হৈ আছে যিসকলে পিছপৰা তেওঁলোকক আগুৱাই নিয়াৰ কাৰণে এটা গণজাগৰণ এটা গণসংগ্ৰাম কৰিছিল আৰু জাতীয়তাবাদ জাতিৰ আধাৰত জাতীয় সত্তাৰ আধাৰত নিজৰ জাতিক আগুৱাই নি পেলাই ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে তেওঁ কাম কৰিছিল আৰু তাৰে এটা শ্ৰদ্ধাপূৰ্ণ এটা সন্মান হিচাপে দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদীয়ে আজি সেই পদক্ষেপ লৈছে দেশৰ গৃহমন্ত্ৰী ডাঙৰীয়াই পদক্ষেপ লৈছে আৰু এই ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যথেষ্ট সহযোগ আগবঢ়াইছে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া সহযোগ আগবঢ়াইছে আজিৰ এই সন্ধিখনত মই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি ৰাতিপুৱা আমাৰ পতাকা উত্তোলন হৈ গ'ল হাফ হোৱাইটেড ইয়াৰ পিছত প্ৰতিমা উপেন ব্ৰহ্মৰ প্ৰতিমাত আমি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলোঁ আৰু 4 বজাৰ লগে লগে ইয়াত অনুষ্ঠান যি গৃহমন্ত্ৰী ডাঙৰীয়া এই কাৰ্যসূচী আৰম্ভ হ'ব আৰু অসমৰ পৰা প্ৰায় 20,000 লোক অধিক লোক এই লাইভ ষ্ট্ৰীমৰ যোগেদি ভাৰ্চুৱেলি তেওঁলোকে অংশগ্ৰহণ কৰিব 4-5 বজাত আমাৰ কাৰ্যসূচী থাকিব 5 লাখ বন্তি প্ৰজ্বলন উপেন ব্ৰহ্মৰ এই মৃত্যু তিথিৰ আমি সন্মান জনাই পেলাই শ্ৰদ্ধা জনাই পেলাই আমি বন্তি প্ৰজ্বলন গাঁৱে ভূঞে ঘৰে ঘৰে ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান শিক্ষা অনুষ্ঠানত আমি বন্তি প্ৰজ্বলন কৰিম আৰু এই কাৰ্যসূচীত সকলোৱে অংশগ্ৰহণ কৰিছে মই সকলোকে আজিৰ এই দিনটোত মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু উপেন ব্ৰহ্মৰ যি স্বৰ্গীয় আত্মা যাতে স্বৰ্গত থাকি পেলাই তেওঁ সদায় আমাক অনুপ্ৰেৰণা যোগায় তাকে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ প্ৰথমে আমাৰ ৰাস্তা উন্মোচন হ'ব উপেন্দ্ৰনাথ ব্ৰহ্ম মাৰ্গ তাৰপিছত প্ৰতিমা উন্মোচন হ'ব তাৰপিছত ৰাজহুৱা সভা হ'ব সেইখিনি আমাৰ আজিৰ দিনটো কাৰ্যসূচী আমি ৰাখিছোঁ ধন্যবাদ